নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত আমি 2012 চনৰ নৱেম্বৰ মাহত যি টেট পৰীক্ষা হৈছিলে তাৰ ইউপি লেভেলৰ প্ৰশ্ন কাকতখনৰ পেডাগজি কুৱেশ্যন কেইটা আলোচনা কৰি আছিলোঁ আৰু বাকী আছিল কেইটামান কুৱেশ্যন, সেইকেইটা আজি কণ্টিনিউ কৰিম। 114 নম্বৰ প্ৰশ্নটো হৈছে আহৰণ দুৰ্বল পৰিৱেশ হৈছে য'ত, অৰ্থাৎ প্ৰশ্নটো এনেকৈ সুধিছে কেনেকুৱা এটা পৰিৱেশক ভাষা আহৰণৰ ক্ষেত্ৰত দুৰ্বল পৰিৱেশ বুলি কোৱা হ'ব। অপশ্যন 1 হিন্দী বা মাতৃভাষা হৈছে সংযোগী ভাষা, য'ত ভাষা এটা কোৱাত অসুবিধা হ'লে আন এটা ভাষাৰ সহজ ভাষা এটাৰ সহায় ল'ব, তেনেকুৱা অৱস্থাকে আহৰণ দুৰ্বল পৰিৱেশ বুলি কোৱা হ'ব। নে অপশ্যন 2 শিক্ষণীয় ভাষাৰ ব্যৱহাৰ শ্ৰেণীকোঠাত সীমিত, শিকি থকা ভাষাটো শ্ৰেণীত কমকৈ ব্যৱহাৰ কৰিলে সেই পৰিৱেশটোক দুৰ্বল পৰিৱেশ বুলি কোৱা হ'ব। নে অপশ্যন 3 ঘৰত শিক্ষণীয় ভাষা মুঠেও কোৱা নহয়, আৰু অপশ্যন 4 পৰিৱেশত শিক্ষণীয় ভাষাৰ ব্যৱহাৰ ব্যাপক। এইটো শুদ্ধ হ'বই নোৱাৰে, ভাষা এটা ব্যাপক ব্যৱহাৰ কৰিলে তাক সবল পৰিৱেশ বুলি কোৱা হ'ব। শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 সকলোৱে ভাষা ব্যৱহাৰৰ যোগেদি ভাষাটো আহৰণ কৰাত সুযোগ ঘৰুৱা পৰিৱেশতেই বেছিকৈ লাভ কৰে, কাৰণ ঘৰখন তেওঁলোকৰ অতি চিনাকি হয়, আৰু যেতিয়া ঘৰুৱা পৰিৱেশতেই শিক্ষণীয় ভাষাটো ব্যৱহাৰ কৰা নহ'ব তেনে পৰিৱেশকেই কোৱা হ'ব ভাষা আহৰণৰ দুৰ্বল পৰিৱেশ। 115 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোন দুটা উপাদানে জ্ঞানশৈলী কগনিটিভ ষ্টাইল গঠন কৰে। অপশ্যন 1 প্ৰতিদ্বন্দ্বিতামূলক আৰু সহযোগিতামূলক, অপশ্যন 2 তৰ্জমামূলক আৰু আক্ষৰিক, অপশ্যন 3 উদ্যোগী বা পৰিশ্ৰমী আৰু সুৰূপা, আৰু অপশ্যন 4 ক্ষেত্ৰ নিৰ্ভৰশীলতা আৰু ক্ষেত্ৰ স্বাধীনতা। শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 ক্ষেত্ৰ স্বাধীনতা, ক্ষেত্ৰ নিৰ্ভৰশীলতা আৰু ক্ষেত্ৰ স্বাধীনতা। যেতিয়াই ছাত্ৰ ছাত্ৰীয়ে ভিন ভিন ক্ষেত্ৰত নিৰ্ভৰশীল হ'ব পাৰিব, নিজে নিজৰ সমস্যা সমাধান কৰিব পাৰিব, আৰু শিক্ষক বা অভিভাৱকেও তেওঁলোকৰ সৰ্বোচ্চতা প্ৰকাশ কৰিবৰ বাবে স্বাধীনতা প্ৰদান কৰিব, তেতিয়াই ছাত্ৰ ছাত্ৰীৰ জ্ঞান গঠন শৈলীৰ বিকাশ হ'ব। 116 নম্বৰ প্ৰশ্নটো হৈছে অনুসন্ধানমূলক শিক্ষণ এনকুৱাৰী বেছড লাৰ্ণিঙৰ অৰ্থ হৈছে। ইয়াত অপশ্যন 4টা আছে, গোটেইকেইটা পঢ়ি নাথাকোঁ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 এক নিৰ্দেশাত্মক নীতি য'ত ছাত্ৰ ছাত্ৰীসকলে সন্মিলিতভাৱে সমস্যাবোৰৰ সমাধান কৰে আৰু তেওঁলোকৰ অভিজ্ঞতাবোৰৰ প্ৰতিফলন ঘটায়। এনকুৱাৰী বেছড লাৰ্ণিঙৰ কিছুমান উদাহৰণ হ'ল প্ৰজেক্ট ৱৰ্ক, ইনভেষ্টিগেশ্যন, ৰিচাৰ্চ ৱৰ্ক এইবোৰ, য'ত শিক্ষকে কেৱল নিৰ্দেশকৰ ভূমিকাহে পালন কৰি যাব যাতে মূল লক্ষ্যৰ পৰা ছাত্ৰ ছাত্ৰীসকল আঁতৰি যাব নোৱাৰে। বাকী সকলো দায়িত্ব ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে যিকোনো প্ৰকাৰে পালন কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিব, আৰু নিজা অভিজ্ঞতাৰে একেলগে যিকোনো সমস্যাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিব। 117 নম্বৰ প্ৰশ্ন ভাষা শিক্ষণৰ সময়ৰ এক জটিল সন্ধিক্ষণ হৈছে। অপশ্যন 1 এনে এক সময় যেতিয়া আন যিকোনো সময়ৰ তুলনাত ভাষা অনায়াসে বা সহজতে আয়ত্ত কৰিব পাৰি। অপশ্যন 2 শ্ৰেণীকোঠাত বিস্তৃত মূল্যায়ন আৰম্ভ হোৱাৰ আগৰ এক দীৰ্ঘ সময়। অপশ্যন 3 যিকোনো ভাষা শিক্ষণৰ পূৰ্ব প্ৰস্তুতিৰ সময়ছোৱা, আৰু অপশ্যন 4 ছাত্ৰ ছাত্ৰীসকলে অবিশ্ৰান্তভাৱে ভাষা ব্যৱহাৰৰ অনুশীলন কৰিবলৈ আগতীয়াকৈ যোৱা বিশেষ সময়ছোৱা। শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 যিকোনো ভাষা শিক্ষণৰ পূৰ্ব প্ৰস্তুতিৰ সময়ছোৱাই হ'ল ভাষা শিক্ষণৰ জটিল সন্ধিক্ষণ, কিয়নো যিকোনো এটা ভাষা শিক্ষণৰ প্ৰস্তুতিৰ আগৰ সময়ছোৱাতেই শিক্ষকে ছাত্ৰ ছাত্ৰীৰ ভাষা শিকোৱাৰ পৰিৱেশ এটা গঢ় দি তুলিব লগা হয়। ছাত্ৰ ছাত্ৰীসকলৰ কোনে কি ভাষা জানে, কোনটো ভাষা বুজি পায়, কোনটো নাপায়, তেওঁলোকৰ বেকগ্ৰাউণ্ড, শব্দ ভাণ্ডাৰৰ জ্ঞানৰ পৰিসৰ, এই সকলোবোৰ সেই সময়ছোৱাতে জানি সেইমতে পৰিকল্পনা কৰিব লগা হয়। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন 3। 118 নম্বৰ প্ৰশ্ন সাৰাংশ লিখিবলৈ প্ৰয়োজন হোৱা দুটা দক্ষতা হৈছে। অপশ্যন 1 শব্দৰ পৰিৱৰ্তে চিহ্নৰ ব্যৱহাৰ, সঠিকভাৱে লিখন। সাধাৰণতে আমি সাৰাংশ লিখিবলৈ এনেধৰণৰ চিহ্নৰ খুব কমকৈ ব্যৱহাৰ কৰোঁ, কিন্তু যেতিয়া বিশেষ ব্যক্তিৰ ভাষণ, ঘোষণা, মন্তব্য এইবোৰ যিবোৰ এবাৰেই কোৱা হয় আৰু স্পীডত কোৱা হয়, সেইবোৰ বাতৰি কাকত, আলোচনী বা তেনেধৰণৰ মাধ্যমত প্ৰকাশ কৰিবলৈ ৰিপৰ্টাৰসকলে চিহ্নৰ দ্বাৰা লিখি যায়, যাতে তেওঁলোকে পিছত বুজি পায় আৰু বিশ্লেষণ কৰিব পাৰে, বিশ্লেষণ কৰি তাক প্ৰকাশ কৰিব পাৰে। অপশ্যন 2 আছে নিজৰ শব্দেৰে কোনো এটা পাঠ পুনৰ লিখন, সমাৰ্থক শব্দৰ ব্যৱহাৰ। এইটোৱে শুদ্ধ উত্তৰ হ'ব। কোনো পাঠৰ পৰা সাৰাংশ লিখিব দিলে আমি গোটেই কাহিনীটো পঢ়ি বিষয়বস্তুটো বুজি নিজৰ ভাষাৰে লিখোঁ, প্ৰয়োজন হ'লে বুজি নোপোৱা শব্দবোৰ বাদ দি একে অৰ্থৰ বেলেগ শব্দও ব্যৱহাৰ কৰোঁ। অপশ্যন 3 আছে মুখ্য আৰু গৌণ দিশবোৰৰ চিনাক্তকৰণ, ধাৰণাবোৰৰ স্তৰ বিচাৰ।
বিশেষকৈ তথ্যমূলক কাৰ্যহে আমি এনেদৰে মুখ্য গৌণ তথ্যবোৰ বিচাৰ কৰোঁ। অপশ্যন 4 আছে শুদ্ধ লিখন সংযোজকবোৰৰ ব্যৱহাৰ। শুদ্ধ লিখন আৰু সংযোজকৰ ব্যৱহাৰ যিকোনো লিখনতেই ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ল অপশ্যন 2। 119 নম্বৰ প্ৰশ্ন, এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে বিভিন্ন কালৰ ৰূপৰ মাজত পাৰ্থক্য ধৰিবলৈ টান পালে তাৰ প্ৰতিকাৰ কৰিব পাৰি। প্ৰশ্নটো এনেধৰণে সুধিব বিচাৰিছে, কোনো এটা শব্দ বা বাক্য অতীত কালৰ ৰূপ কি হ'ব, বৰ্তমানৰ কালৰ কি হ'ব আৰু ভৱিষ্যৎ কালৰ ৰূপ ক'ত কেনেকৈ পৰিৱৰ্তন হয়, যদি ছাত্ৰ ছাত্ৰীয়ে সেইটো বুজি নাপায়, ধৰিব টান পায়, তেতিয়া শিক্ষকে কি কৰিব। অপশ্যন 1, নিৰ্দিষ্ট বাক্য গঠনৰ অনুশীলন কৰিবলৈ অপৰ্যাপ্ত সুবিধা দি, ইয়াত অপৰ্যাপ্ত আছে সেয়েহেটো এনেও শুদ্ধ নহয়। অপশ্যন 2, ছাত্ৰ ছাত্ৰীসকলক নিজে নিজে বাক্য গঠন কৰিবলৈ দি আৰু শিক্ষকসকলে সেই কাৰ্য তত্ত্বাৱধান কৰি। অপশ্যন 3, শ্ৰেণীকোঠাৰ বাহিৰতো বাক্য গঠন কৰিবলৈ শিকায়। আৰু অপশ্যন 4, বাস্তৱ জীৱনৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি শিক্ষাৰুসকলক সন্মিলিতভাৱে বাক্য গঠনৰ অনুশীলন কৰিবলৈ দিয়ে। এইটোৱে শুদ্ধ উত্তৰ হ'ব। ছাত্ৰ ছাত্ৰীক প্ৰত্যক্ষভাৱে বিদ্যালয়ত নিয়মবোৰ শিকোৱাৰ বিপৰীতে তেওঁলোকৰ বাস্তৱ জীৱনৰ পৰাই উদাহৰণবোৰ দিব লাগে আৰু সন্মিলিতভাৱে তেনেধৰণৰ বাক্য গঠন অনুশীলনত গুৰুত্ব দিব লাগে, যাতে তেওঁলোকে এজনে আনজনৰ পৰা শিকিব পাৰে। 120 নম্বৰ প্ৰশ্ন, CEC-ৰ প্ৰৱৰ্তনৰ ফলত কি সুবিধা বা কি অসুবিধা হৈছে সেইটো সুধিব বিচাৰিছে। অপশ্যন 1, ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন নিয়মীয়া হৈছে। অপশ্যন 2, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কাৰ্য উপভোগ কৰিব পৰা হৈছে। অপশ্যন 3, শৈক্ষিক ক্ষেত্ৰত অধিক চাপ পৰিবলৈ লৈছে আৰু অপশ্যন 4, ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত শিক্ষকৰ নিয়ন্ত্ৰণ অধিক হ'বলৈ ধৰিছে। CEC-ৰ ফুল ফৰ্ম হৈছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনছিভ ইভালুৱেশ্যন। কণ্টিনিউৱাছ অৰ্থাৎ শিক্ষণ প্ৰক্ৰিয়াৰ লগে লগে কৰি যোৱা নিয়মীয়া মূল্যায়ন আৰু কম্প্ৰিহেনছিভ অৰ্থাৎ পাঠ্যক্ৰমৰ লগতে খেলা-ধূলা এই সহ পাঠ্যক্ৰমৰো মূল্যায়ন কৰাটো বুজাইছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন 1, ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন নিয়মীয়া হৈছে। পাঠ্যক্ৰমৰ ভিতৰুৱা বিষয় হওক বা বিভিন্ন কাৰ্যই হওক, সকলো অন্তৰ্ভুক্ত কৰি নিয়মীয়াকৈ মূল্যায়ন কৰি আগবঢ়াই নিয়াটোৱেই হ'ল CEC-ৰ মূল উদ্দেশ্য আৰু এইটোৱেই তাৰ সফলতা।